যাবলৈ ওলাইছে আরে কিয় যাবা তুমি হা কি কাৰণে যাবা কিয় যাবা ইচ্ছা কৰি আমাৰ অনুষ্ঠানটো নথকাকৈ থকা নাই ভাইটি পুলিচে ধৰিলে গুচি গৈছে কানি কানি ফোন কৰিছে তাক আনিবলৈ যাবলগীয়া হ'লে সেইকাৰণে দেৰি হৈছে আৰে এইবিলাক কথা নজনাকৈ নুবুজাকৈ কিয় এনেকুৱা এটা সিদ্ধান্ত লৈছা তথাপি কৈছোঁ মোৰ ভুল হৈছে মই আমাৰ অনুষ্ঠানটো থাকিব নোৱাৰিলোঁ চৰি আই এম এক্সট্ৰিমলি চৰি মই আগলৈ এনেকুৱা ভুল নকৰোঁ প্লিজ সঁচাই কৈছে আগলৈ এনেকুৱা ভুল নকৰা নাই 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 নকৰোঁ বৰ ভাল কথা মইতো সেইটোকে বিচাৰোঁ এটা কাম কৰিম দিয়া নহ'লে কোৱা কি কোৱা কাইলৈ মই ডক্টৰৰ এপইণ্টমেণ্ট লৈছোঁ অ'কে মোৰ চকু দুটা দেখুৱাব লাগে অ'কে পুৱাতে তুমি ওলাবা না মোৰ লগত ডক্টৰৰ ওচৰলৈ পুৱা নোৱাৰিম হে না মানে এটা সমস্যা আছে ৰাতিপুৱা মানে মনজনে বাৰে বাৰে কৈ আছে তাই বোলে কিবা এটা ডাঙৰ সমস্যা আছে লৈ যাব লাগে ৰাতিপুৱাই জানাই নগ'লে কি হ'ব পাৰে মোৰ অৱস্থাটো এটা কাম কৰিম সেই একো কথা নাই আমি আবেলি গুচি যাম হা আমি আবেলি এটা ঝামালা আছে নহয় মানে মই যে কৈছিলোঁ বেকাৰ ভাইটি এখন দোকান দিয়া কথা কৈছিলোঁ তোমাক আজি মানে সেই দোকানৰ গৰাকীজনক লগ কৰিব লাগে মাতি পঠাইছে বেছি দেৰি খুব বেছি কিমান হ'ব তোমাৰ খুব বেছি 7টা 8টা বাজিব এটা কাম কৰিম আমি তাৰ পৰা আহি আমি গুচি যাম অ'কে থেংক ইউ ছ' মাছ দিগন্ত হাজৰিকা ইমান দিনে আজি আপুনি এইখন ঘৰত মোক খুৱাই বোৱাই ভৰণ পোষণ দি ৰাখিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ খেল ধেমালি কৰে ভাল নেকি বাটেই দিয়া প্লিজ বুজিবলৈ চেষ্টা কৰা লাহে লাহে চব ঠিক হ'বতো লাহে লাহে মই তোমাক সময় দিব পাৰিম নালাগে দিগন্ত তুমি মোৰ কাৰণে আৰু সময় লাগিব নালাগে তুমি মোৰ মৰুভূমিত গংগা বোৱাবলৈ আহিব নালাগে আৰু মই তোমাৰ সমস্যাৰ পৰ্বতত সুখানন্দৰ কাছত টনি বিচাৰি নাযাওঁ তুমি তোমাৰ সমস্যা তোমাৰ সংসাৰখনক লৈ সুখত থাকা আৰু মই মোৰ দুৰ্ভাগ্যখিনি সাৱটি গোটেই জীৱনটো পাৰ কৰি দিম দিগন্ত প্লিজ তেনেকৈ নক'বা তোমাৰ অবিহনে প্লিজ দিগন্ত এইবোৰ কথা নক'বা যে মোৰ অবিহনে তুমি জীয়াই থাকিব নোৱাৰিবা বুলি এই ফিল্মি ডাইলগবোৰ তোমাৰ দৰে প্ৰেক্টিকেল মানুহৰ মুখত শোভা নাপায় আৰু মই নোহোৱাকৈ তুমি ইমান দিন জীয়াই আছিল আৰু মই নাইকিয়া হৈ গ'লে তোমাৰ ষ্টেণ্ডাৰ্ড অফ লাইফ কোৱালিটি অফ লাইফ আৰু দুগুণে বাঢ়িবহে ঠাট্টা নকৰিবা না ঠাট্টা নকৰিবা যাব নোৱাৰা মই সিদ্ধান্ত লৈ পেলাইছোঁ মীনাক্ষী তুমি আৰু তুমি ভালেই পাব লাগে দিগন্ত এনেই তোমাৰ ইমান সমস্যা আজি এটা সমস্যাৰ পৰা তুমি মুক্ত হ'লা আৰে কথাবিলাক ঘূৰাই মুখে কোৱাতকৈ চিধা চিধি কৈ নিদিয়া কিয় আৰে কৈ দিয়া না এই দুৰ্ভগীয়া মানুহ তোৰ জীৱনৰ পৰা তুমি পলাব বিচাৰিছা আৰে কৈ দিয়া না কামৰ বোলে কঢ়িয়াই গাঢ় হৈ পৰে মানুহটো স্বামী বুলি ক'বলৈ ঘিণ লাগে লাজ লাগে আৰে কৈ নিদিয়া কিয় হা তোমাৰ সন্মুখত হৈ থকা এই মানুহটো এডাল দেহৰ প্ৰত্যেকডাল হাড় ভাঙি চিঙি চুৰমাৰ হৈ গৈছে ভৱিষ্যতে এই মানুহটো পংগু হৈ যাব বুলি ভয় কৰিছা সেই ভয়তে তুমি ইয়াৰ পৰা পলাব বিচাৰিছা কৈ নিদিয়া কিয় ভাই তুমি যি ভাবা যেনেকৈ ভাবা আজিৰ তাৰিখত সেয়াই শুদ্ধ দিগন্ত লগত এইটো শুদ্ধ মই তোমাৰ পৰা বহুত কিবা কিবি আশা কৰা নাছিলোঁ অকণমান মৰমহে বিচাৰিছিলোঁ সেইখিনিও তুমি দিব নোৱাৰিলা বা দিবলৈ তুমি চেষ্টা নকৰিলা নাইবা দিবলৈ তোমাৰ সময় নোলা বা এনেকৈও ক'ব পাৰা সেইখিনি মৰম পোৱাৰ যোগ্য তিৰোতা চাগে মই নাছিল ফাল্টু কথা নক'বা এনেই মাথা গৰম হৈ আছে আন 10জনী ছোৱালীৰ দৰে মই বহুত আশা বহুত সপোন বুকুত বান্ধি তোমাৰ ওচৰলৈ আহিছিলোঁ দিগন্ত আজি 6টা বছৰৰ পিছত সম্পূৰ্ণ এখন উকা হৃদয় লৈ মই ইয়াৰ পৰা যাবলৈ ওলাইছোঁ শান্তি মাত্ৰ এটাই মোৰ মনৰ মানুহটোক মই মোৰ মৰমৰ পূজাৰ পৰা আজি মুক্ত কৰি দিব পাৰিলোঁ শান্তি মাত্ৰ প্লিজ নাযাবা না কাক ধৰো কাক এৰো কেনেকৈ জীয়াই থাকো
মাও মোৰ লগত এনেকুৱা কিয় হয় মা দেখি আছা মলকৰ বাবে কাম কৰি কৰি লোকৰ বাবে ত্যাগ কৰি কৰি নিজে শূন্য হৈ গৈছে কোনো একোৱেই নাই এইখন ঘৰটো প্ৰত্যেকৰে কিবা নহয় কিবা সংগী বুলিবলৈ আছে ভাইটি যোৱাৰ নিচা আছে ভণ্টি নাচৰ নিচা আছে দেউতাৰ মিক্সাৰ হোৱাৰ নিচা আছে একোৱেই নাই মা আজি তেওঁ গুচি গ'ল মই কেনেকৈ জীয়াই থাকিম মা মই কাৰ লগত জীয়াই থাকিম মা মই কাৰ লগত